এটা কথা জানেনে, যান্ত্ৰিকতাৰ কংক্ৰিটৰ পৃথিৱীখনত আমি বহুতেই সমস্যাৰ সৈতে জড়িত। জীৱনত আমাৰ সুখৰ অভাৱ, অনুপ্ৰেৰণাৰ অভাৱ, নহয় জানো? সেয়ে আজি এটা ইনস্পিৰেশ্যনেল ষ্টৰী লৈ আহিছোঁ, যাতে জীৱনলৈ সামান্যতম উৎসাহ যোগালেও আমাৰ কষ্ট সামৰ্থক হোৱা বুলি ভাবিম। তেনেহ'লে আহকচোন এটি চুটি গল্প শুনো, মটিভেশ্যনেল ষ্টৰী। এই কাহিনীতেও তেতিয়াৰ সময়ৰ, যেতিয়া গৌতম বুদ্ধই গোটেই ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ ওলাইছিল। ধৰ্ম প্ৰচাৰ কৰি কৰি এদিন তেওঁৰ শিষ্যসকলক লৈ এখন গাঁৱলৈ গ'ল। বহুত সময় ৰ'দত ভ্ৰমণ কৰাৰ পাছত তেওঁৰ খুব পিয়াহ লাগিল। সেইমতে বুদ্ধদেৱে এজন শিষ্যক গাঁৱৰ পৰা পানী আনিবলৈ পঠিয়াই দিলে। শিষ্যজন যেতিয়া গাঁৱলৈ পানী আনিবলৈ আহিল, তেওঁ দেখিলে গাঁওখনত এখন সৰু নদী আছে, য'ত বহুতো মানুহে কাপোৰ ধুই আছে। কিছুমানে নিজৰ গৰু ঘৰচীয়া জন্তুবোৰকো গা ধুৱাই আছে। সেই লেতেৰা মলিবোৰ নদীখনৰ পানীত মিহলি হৈ নদীৰ পানী লেতেৰা হৈ পৰিছে। নদীখনৰ এনে অৱস্থা দেখি শিষ্যজনে অনুভৱ কৰিলে, গুৰুৱে এনেকুৱা পানী খালে অসুখত ভুগিব। সেয়ে তেওঁ সুদা হাতে উভতি আহিল আৰু বুদ্ধদেৱক সকলো কথা বিৱৰি ক'লে। ইফালে বুদ্ধদেৱৰ পানী নাপাই অণ্ঠকণ্ঠ শুকাই গৈছে। তেওঁ দ্বিতীয় শিষ্যজনক পানী বিচাৰিবলৈ পঠিয়ালে। দ্বিতীয় শিষ্যজনে এইবাৰ এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ আহিল। তাকে দেখি বুদ্ধদেৱ আশ্চৰ্য হ'ল। তেওঁ দ্বিতীয় শিষ্যজনক সুধিলে, গাঁৱৰ নদীখনৰ পানী দেখোন লেতেৰা আছিল, ইমান নিৰ্মল পানী তুমি ক'ত পালা? শিষ্যজনে ক'লে, গুৰুদেৱ, নদীখনৰ পানী যদিও বা লেতেৰা আছিল, সকলো মানুহ যোৱাৰ পিছত মই কিছু সময় তাত ৰৈ পানীত মিহলি হৈ থকা লেতেৰা মলিবোৰ নদীৰ তলত জমা হৈ স্থিৰ হোৱালৈ অপেক্ষা কৰিলোঁ। যেতিয়া সকলো লেতেৰাবোৰ তলৰ মাটিত জমা হৈ পৰিল, নদীৰ পানীও স্বচ্ছ হৈ পৰিল। সেই পানী মই আপোনাৰ বাবে লৈ আনিছোঁ। বুদ্ধদেৱে তেওঁৰ শিষ্যজনৰ উত্তৰ শুনি সন্তুষ্টি পালে। তেওঁ বাকী শিষ্যসকলকো ক'লে, আমাৰ জীৱনটো নদীৰ পানীখিনিৰ দৰে। জীৱনত ভাল কাম কৰিলে সদায় বিশুদ্ধ হৈ থাকে। কিন্তু মাজে মাজে এনেকুৱা সময় আহে যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাবোৰে আমাক বেৰি ধৰে। এনে অৱস্থাত আমাৰ জীৱনটো এই লেতেৰা পানীখিনিৰ দৰেই হৈ পৰে। জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি লাহে লাহে যেনেকৈ বিশুদ্ধ হৈ পৰিছিল, তেনেদৰেই আমাৰ জীৱনটোৰ পৰাও দুখ কষ্ট আৰু সমস্যাবোৰ আঁতৰি যায়। আমি মাত্ৰ নিজক শান্ত ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰা প্ৰয়োজন।